শুভ ৰাতিপুৱা আজি এটা নতুন ভিডিঅ'লৈ মই পলি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আমি আহি আছোঁ ক'ত? কলিবাৰী, য'ত এছিয়াৰ সৰ্ববৃহৎ দ্বিতীয় গছজোপা আছে তালৈ বুলি। গাঁৱৰে একা বেকা বাটেৰে আহি আছোঁ আমি বুলি ন, খোজকাঢ়ি আহি আছোঁ। তাত গৈ গাড়ীত উঠিম। একদম হালধীয়া দলিচা পৰা দি পৰি আছে ন। বিহৰ মানে সৰিয়হ, ইমান ধুনীয়া। বিহৰ মানে সৰিয়হ নহয়, তহঁতি বিহৰ কওঁ যে, মই সৰিয়হ কওঁ, সেইটোকে কৈছোঁ। বিহৰ মই সৰিয়হ বুলি কওঁ দেই। আমাৰ এইফালে সৰিয়হৰ খেতি একদম হালধীয়া দলিচা এখন হৈ আছে, ইমান ধুনীয়া হালধীয়া। অঁ, আহি আছোঁ খোজকাঢ়ি। তাত গাড়ীত উঠিম আৰু গৈ আমি তাত পামগৈ। আমার তো ধুলা নাই না, আমি পাক্কা রাস্তা ধরা মারো আমার এবারে ধুলা কম ৰেল ক্ৰছিঙত ফচি গ'লোঁ এতিয়া। ক্ৰছিং ট্ৰেইন আহিব এতিয়া। আমি আমাৰ গন্তব্যস্থান পাই গ'লোহি। পাঠশালাৰ টিটকা ডুবি হৈ কলিবাৰী পালোহি। ইয়াতে আছে সেই বৃহৎ গছজোপা, এছিয়াৰ দ্বিতীয় বৃহৎ গছজোপা। ব'লকচোন চাই আহোঁ। দ্বিতীয় বৃহৎ গছজোপা এইজোপা ন? অঁ, এইজোপা। গছজোপাৰ বয়স আনুমানিক 210 বছৰ। 210 বছৰ। আৰু ইয়াতে হৰি মন্দিৰ। অঁ, এইটো হৰি মন্দিৰ। অঁ, আৰু সেইফালে হৈছে শিৱ মন্দিৰ। 210 বছৰ পুৰণি এজোপা গছ। আগতেতো খোলা আছিলে, এতিয়া খোলা দিয়া নাই ন? এতিয়া আজি প্ৰায় 2 বছৰ হ'ল। ইয়াৰ ভিতৰত মানুহ সোমাবলৈ নিদিয়ে। অঁ, আমি মানে চাবলৈ আহিছোঁ ৰ'ব। বহুত বছৰ শুনি আছোঁ আগৰ পৰা যে এইজোপা গছ এজোপা আছে, বহুত পুৰণি। এছিয়াৰ ভিতৰত দ্বিতীয় বৃহৎ গছজোপা হৈছে এইজোপা। আজি আমাৰো দেখাৰ সৌভাগ্য হ'ল। আমি ইয়াতে চাই লওঁ ন? অঁ, চাই লওঁ। এছিয়াৰ দ্বিতীয় বৃহৎ গছজোপাৰ এই ডালটোৱে এইকণে চুই চালোঁ আৰু, কাৰণ ভিতৰত সোমাই চাবলৈ নিদিয়ে এইজোপা। এইটো মৰা ডাল হয়, তথাপি চুই চালোঁ আৰু এছিয়াৰ দ্বিতীয় বৃহৎ গছজোপা। বাকী এইফালে এইজোপা, এই গছজোপা যে ৰঙা যে লাগি আছে, এইজোপা কি গছ? এইজোপা মৌশিলিখা গছ। মৌশিলিখা, প্ৰথমবাৰ শুনিলোঁ মৌশিলিখা। নিজে হৈছে নে ৰুইছে? নাই, এইজোপা ডাঙৰ গছজোপা আহঁত গছ আছিলে। সেইজোপা এতিয়া প্ৰায় মৰি যোৱাৰ উপক্ৰমে হৈছে। তথাপিতো ডাল এটা জীয়াই আছে, সেইফালেৰে সেই ডালটো জীয়াই আছে। সেইজোপা গছতে সেইজোপা গছতে এই মৌশিলিখাজোপা নিজে উৎপত্তি হৈছে, জন্ম হৈছে। খাব পাৰি নহয়? অঁ, খাব পাৰি ফল। অঁ, পাৰি না? অঁ, ফাৰ্ষ্ট টাইম দেখিলোঁ। কিমান দিন হৈছে বাৰু? কিমান বছৰ? এইজোপাৰো প্ৰায় এই গছজোপাৰ সমানে বয়স হ'ব লাগে, আনুমানিক 200 বছৰ মানে? অঁ, প্ৰায় হ'ব লাগে। অঁ, বহুত পুৰণা। আজি শুনিলোঁ মৌশিলিখা। মই আচলতে সেউজীয়া শিলিখাটোহে দেখিছোঁ, ৰঙা অকণমানি মৌশিলিখা আজি প্ৰথমবাৰ দেখিছোঁ। আপোনালোকে কোনে দেখিছে জনাবচোন। 210 বছৰ পুৰণি সেই মৌশিলিখাজোপা খোৱাৰ মোৰো ভাগ্য হ'ল আজি প্ৰথমবাৰৰ বাবে। নিজে ছিঙিও এটা খালোঁ, বৰ ভাল লাগিলে। সেই শিলিখাটো খাই হেনো পানী এগিলাচ যদি খাই দিয়ে তেতিয়া বোলে মিঠা লাগে, পানীখিনি মিঠা লাগে, মানে আমলখিৰ নিচিনা। খাবলৈ কিন্তু অলপ কেহা। পানী অলপ খাই দিয়াৰ পিছতহে মিঠা লাগিছে। টেকনিকেল প্ৰব্লেমৰ কাৰণে মই আপোনালোকক ভইচটো দিব পৰা নাই, তাৰ বাবে মই দুখিত। তেওঁলোকে বহুত কথাই জনাইছিল আমাক, বহুত কথা জানিব পাৰিলোঁ গছজোপাৰ বিষয়ে। আৰু এজন পুৰোহিতে আকৌ মৌশিলিখা ছিঙি আনি আমাক খাবলৈও দিলে। তাৰ চাইণ্টিফিক নামটো কৈছিল, মইহে পাহৰি গ'লোঁ। বিৰাট ভাল লাগিছে, সঁচা সুন্দৰ পৰিৱেশ। ভাল লাগিছে ন? সোমাবলৈ নিদিয়ে যেতিয়া আৰু বাহিৰৰ পৰা এক পাক ঘূৰি চাইছোঁ। বিৰাটেই ভাল লাগিছে, কাৰণ চুব নিদিয়ে, ভিতৰত যাব নিদিয়ে। ফেঞ্চিঙৰ বাহিৰেদি চাই শান্তি লৈছোঁ আৰু। আপোনালোকো আহিব পাৰে। পাঠশালা টাউনৰ ভিতৰেদি আহিলেও বহুত বেছি দূৰ নহয়।
মনটো আচলতে সঁচাকৈ অলপ বেয়াও লাগিছে, কাৰণ তেওঁ মন্দিৰৰ মহত্বৰ বিষয়েও কৈছিলে বহুত কিবাকিবি। মই আপোনালোকক শুনাব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। মই বহি থকা মন্দিৰভাগ হৈছে হৰি মন্দিৰ, তাতো আমি সেৱা কৰিলোঁ। আৰু কাষতে থকা শিৱ মন্দিৰলৈ গ'লোঁ, তাতো সেৱা ল'লোঁ। আৰু সেই বৃহৎ গছজোপা হৈছে ধূপ গছ। এই মন্দিৰভাগ জালিকটা মন্দিৰ বুলিও জনা যায়। আৰু গছজোপা এছিয়াৰ দ্বিতীয় বৃহৎ আৰু নৰ্থ ইষ্টৰ প্ৰথম বৃহৎ গছ বুলি জনা যায়। স্থানীয় লোকৰ মতে এই গছজোপাৰ শিপাবোৰ মাটিত পৰি পৰি গছজোপা আৰু ডাঙৰ হৈ আহিছে, আন এজোপা গছৰ ওচৰলৈ গৈ আছে বোলে। লোকবিশ্বাস অনুসৰি গছজোপাৰ আন এজোপা গছৰ লগত বিয়া হ'ব বুলিও স্থানীয় লোকে কয়। মন্দিৰৰ পূজাৰীসকলে তাতে পাৰ আৰু ছাগলীক আহ 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 বুলি যদি মাতে, তেতিয়া চব পাৰবিলাক আহে। ইমান সুন্দৰ পৰিৱেশ, সঁচাকৈ মনটো বৰ ভাল লাগি যায়। আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ মই ক'লে আপোনালোকক পুনৰ লগ পাম পলিচ ব্লগত। আশা কৰোঁ মৰম দিব। আজিলৈ আহিলোঁ, বাই বাই। ক'ত যাবি? Zoom begini na kasi.